Hello everyone, welcome back to my channel. So আজি ফটো দেখি চাগে সকলোৱে গম পাইছে মই কাৰ লগত আছো আৰু আজি অকমান মোৰ এটা ভাল মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছো হয় এয়া মোৰ লগত আছে আমাৰ সকলোৰে মৰমৰ ৰবি শৰ্মাদা তো তেওঁ হঠাতে লগ পোৱাৰ সৌভাগ্য অকমান হৈ গ'ল পাৰ্সনেলি তো এনেকৈ মই ডিউটি যাব ওলাইছিলো গাড়ী ৱেইট কৰি আছো ৱেইট কৰি স্কুলো গ'লো গৈ পেলাই তাতে ছাৰ এজনৰ ফোন আহিলে যে ছাৰে গম পাই যে মই তেখেতক অভিনয় খুব বেছি ভাল পাওঁ তো ছাৰে ক'লে যে এনেকৈ আহিব মোৰ ঘৰত যদি লগ কৰিব বিচাৰে তেতিয়াহ'লে মই লৈ আহিম তো ছাৰৰ লগত মই গুচি আহিলোঁ আহি পিনে মানে তেখেতক লগ পাই যিখিনি কথা মই তেওঁৰ পৰা শুনিলোঁ আপোনালোকে শুনিব তেওঁ কেনেকুৱা ধৰণৰ কথা কয় ইউ উইল বি মটিভেটেড কথাখিনি আগতে শুনি লওক মোৰ ল'ৰা ছোৱালীকেইটা চাব আপুনি ভাল কাম যদি কৰে নহয় ল'ৰা ছোৱালী মাক বাপেক পইচা দি যায়তো মানে মাক বাপেকে ল'ৰা ছোৱালীক পইচা দি থৈ যায় কিন্তু যদি আপুনি তাক এটা ভাল ৰেপুটেশ্যন দি যায় নহয় তেতিয়া সি যদি চোৰো হয় এদিন অন্তত তাক এৰি দিব মোৰ কাৰণে ভাবি দেউতাটো ভাল মানুহ আছিলে আজি এৰি দিছোঁ কালিৰ পৰা নকৰিবি এনেকুৱা কাম ভাল কাম কৰিতো ভালেই বাৰু গতিকে ৰেপুটেশ্যনটো তালৈকে ঠেলি থাকে মানুহ এতিয়াও ক'ৰবালৈ গ'লে পুৰণা মানুহখিনি থাকিলে দেউতাৰ ল'ৰা বুলি গম পাই মোক মাতি নি আগত লাইনত লগাই দিয়েতো গতিকে সিমানখিনি দেউতাই এতিয়াও দি আছে তাৰমানে এনেকৈ আৰু বহুত বেছি কথা আমি পাতিলোঁ মানে ছাৰ আছিলে মোৰ দাদা এজনো আছিলে তো এনেকৈ ৰবিদা দেৱশ্ৰী বা এনেকৈ গোটেইখিনি আমি কথা পাতিলোঁ আৰু তেওঁৰ কথাবিলাক ইমান ধুনীয়া মানে কৈ থাকিলে শুনি থাকিবলৈ মন যায় সঁচাকৈ তেওঁক যোনে পাৰ্চনেলি লগ পোৱা নাই কেতিয়াবা চান্স পালে আপোনালোকে লগ কৰিব কথাবিলাক শুনি ভাল লাগে মটিভেটেড হয় আৰু তেওঁ ইমান ফিটেড হয় মানুহজন তেওঁৰ যিটো বয়স সেই অনুপাতে তেওঁৰ যিটো ফিটনেছ খুব বেছি মানে আমি ল'বলগীয়া আৰু তো এনেকৈ আমি তেওঁৰ অভিনয়ৰ বা তেওঁৰ কিছুমান এক্সপিৰিয়েঞ্চেছ আমাক কৈ গ'ল লগ পাই খুব বেছি ভাল লাগিলে আৰু ফটো এখন নুঠাকেতো থাকিব নোৱাৰোঁ তো তেওঁ আহা বুলি গম পাই ওচৰত যিখিনিয়ে গম পাইছিলে যে তেওঁ ছাৰৰ ঘৰত আহিছে তেনেকৈ সকলোৱে আহিলে ফটো উঠিবলৈ এয়া মানে আমি একেলগে খোৱা মেলাও কৰিছিলোঁ আৰু তেওঁ তেতিয়াই কৈছিলে যে ভাল মানুহ হ'বলৈ মানে ল'ৰা ছোৱালী ভাল কৰিবলৈ কেনেকৈ মাক দেউতাকক ল'ৰা ছোৱালীয়ে ফ'ল' কৰে তো মাক দেউতাকে কি কৰিব লাগিব ল'ৰা ছোৱালীক সেই ৰাস্তাটো দেখাব লাগিব তো মোৰ মা দেউতা মই যদি আজি ভাল কিবা কৰোঁ মোৰ ল'ৰা ছোৱালীয়ে মোৰ নামেৰে কেতিয়াবা যদি বিপদত পৰে সিহঁতেও সেইখিনি পৰা হাত সাৰি যাব পাৰিব বা অমুকৰ ল'ৰা বুলি পেলাই এদিনৰ কাৰণে হ'লেও ৰেহাই দিব যে নেক্সট টাইম তোমালোকে সেইটো বস্তু নকৰিবি তো এনেকৈ খুব মানে কি কম সময়তে খুব মানে গাম্ভীৰ্য থকা কিছুমান কথা তেওঁ কৈ গ'ল এয়া হৈছে মোৰ পুথিমাৰীৰ এজন পৰিচিত মোৰ লোক আৰু তেওঁক মই দাদা বুলি সম্বোধন কৰোঁ তো এনেকৈ আমি গোটেই কেইজনে মিলি কথা বতৰা পাতি অকণমান খোৱা লোৱা ব্যৱস্থাও কৰিছিলে ছাৰে তাতে সেইখিনি কৰিলে তো এজন জনপ্ৰিয় অভিনেতা হিচাপে তেওঁক সকলোৱে মৰম কৰে কিন্তু এজন মানুহ হিচাপে যোনে তেওঁক জানে চাগে তেওঁক নেক্সট টাইম বেয়া পাব নোৱাৰে যিখিনি মোৰ অভিজ্ঞতা হৈ গ'ল সেইখিনিৰ ফালৰ পৰাও কৈছোঁ চবৰে ভাল লগা বেয়া লগাবিলাক বেলেগ বেলেগ কিন্তু হয় যদি মই তেওঁক আগৰ পৰাই ভাল পাই আছোঁ তেতিয়াহ'লে এই ভাল পোৱাটো আজিৰ পৰা আৰু অকণমান বাঢ়ি গৈছে এইজন হৈছে মোৰ ছাৰ আৰু তেওঁ কৈছে যে মানে সকলোকে সন্মান দিব লাগে কিন্তু সেই মানুহজন সেই সন্মানখিনিৰ যোগ্য হয়নে নহয় সেইটো চাব লাগে মানে কেতিয়াবা এনেকুৱা হৈ যায় অতি চবতে বেছি ভাল নালাগে যেতিয়া চব বস্তুৰে অতি হৈ যায় তেতিয়া চব বস্তু বেয়া লগা হৈ যায় তো এনেকৈ ফটো দুকপি মান উঠাই কেনে তেওঁৰ আকৌ নেক্সট ক'ৰবাত প্ৰগ্ৰেম আছে তালৈকে গুচি গ'ল আৰু মই মোৰ ডিউটিত গুচি আহিলোঁ কিন্তু তেওঁক লগ পোৱাৰ সুযোগকণ দিয়াৰ কাৰণে মই ছাৰজনক ধন্যবাদ নিদিয়াকৈ থাকিব নোৱাৰোঁ আৰু বাইদেউজনীও আমাৰ ছাৰৰ বাইদেউজনীও খুব মৰমীয়াল হয় তো গোটেইকেইজনে মিলি তেনেকৈ ফটো উঠাই আৰু এনেকৈ বিদায় ল'লোঁ তো ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ